এতিয়া বেটাই পাপাকৰ লগত ভিডিঅ' কলত কথা পাতি আছে আৰু এপিনে বনালোঁ আজি বুটলি পিঠা। সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতেই উপকাৰী হয় পিঠাবিধ। কেনেকৈ বনাওঁ তাকে চাব। আৰু এপিনে বহুত টেষ্টি হয়। গুড মৰ্ণিং, সকলোকে ৱেলকাম জনাইছোঁ ভাৰতী ব্লগৰ অন্য এটা ভিডিঅ'লৈ। ৰাতিপুৱা শুই উঠি মই এতিয়া বিচনা ঠিক কৰি লৈছোঁ। এপিনে বেটাই বিচনাতে বহি আছে। আমাৰ বেটাই এনেকুৱা ধৰণৰ মানে ৰাতিপুৱা দেৰিলৈকে কেতিয়াও নহয়। ৰাতিপুৱা মই যিমান টাইমতে উঠোঁ সিমান টাইমত লগতে উঠি যায়। মই উঠা পিছত মানে সি নিজে বিচনাত অকণমান দেৰিলৈকে শুইয়ে নাথাকে কেতিয়াও। সেইটো কাৰণে বহুতেই দিগদাৰ হয় ৰাতিপুৱা কামবিলাক কৰিবলৈ। আইতাকে যেতিয়া বেটাক চায় তেতিয়া মই কামখিনি কৰি লওঁ, মোৰ ভাগৰখিনি, আৰু মই যেতিয়া বেটাক চাওঁ আইতাকে কৰি লয়। তেনেকৈ মিলা মিলিকৈ কাম কৰিব লাগে। বিচনা ৰেডি হৈ গ'ল। এই পুতলাটো বেটাই সদায় খেলে, সেইটো কাৰণে মই বিচনাতে ৰাখি দিছোঁ। এনেকৈ আছে আৰু ইয়াত বেটা ভাগৰ কাপোৰ, সেইখিনি তাৰ ভাগৰ কাপোৰ, এইখিনি ধুবলগীয়াখিনি এনেকৈ বাহিৰতে থৈ দিওঁ। কি কৰিছা বাবা? কি কৰিছানো? কি খাইছা চাওঁ? চি তুমি কি বস্তু খাই আছা? এপিনে ৰান্না আছে এনেকৈ এপিনে আমাৰ মিষ্টাৰ ফৌজি মেনৰ লগত অকণমান কথা পাতি ল'লোঁ ৰাতিপুৱা ডিউটিলৈ যাব ওলাই আছিলে আৰু তেনেকুৱাতে ভিডিঅ' কল কৰিলে। অকণমান মই ৰেকৰ্ডিং কৰি ৰাখি থৈছিলোঁ। বেটাও পাপাকৰ লগত সদায় ৰাতিপুৱা কথা পাতে। এতিয়া গা পা ধুই মেলি বাহিৰত ওলাই আহিছোঁ আৰু বেটাক অকণমান বাহিৰতে খোজ কঢ়াওঁ। সদায় ৰাতিপুৱা তাক ৰ'দত খোজ কঢ়াওঁ, সেইটো কাৰণে আজিও উলিয়াই লৈ আহিলোঁ। এতিয়া স্কুটিখন ধুবলৈ লৈছোঁ। বহুত লেতেৰা হৈ গ'ল, মানে ইমান ধূলি, আমাৰ ৰাস্তাটো ইমান ধূলি নহয়, ধূলি হৈ আছে। ধুবলৈ ৰেডি কৰি থৈছোঁ চেম্পুৰ লগত। মই ধুই লওঁ। এতিয়া মই চেণ্টাৰ যাব লৈছোঁ। অকণমানি কাম এটা আছে, তাকে কৰি আহোঁগৈ। ঘূৰি আহি আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। এইপিনে মই চেণ্টাৰৰ পৰা আহি পালোঁহি। এতিয়া এইপিনে গাখীৰ আৰু পানী গৰম কৰি থৈছোঁ। গাখীৰ ইমান বেছি নাছিলে, তাত পানী দি দিছোঁ। একচুৱেলি পানীৰ লগতো এইটো ৰেচিপি বনাব পাৰে আৰু গাখীৰ লগতো বনাব পাৰে। যেতিয়া মানে গাখীৰখিনি উতলি গ'ল, তেতিয়া তাতে মই পিঠাগুড়ি খুন্দি লৈ দি দিলোঁ। এতিয়া পিঠাগুড়িখিনি ভাল ধৰণে লৰাই থাকিব লাগিব। একদম লৰাই একেবাৰে কম কৰি পেলাব লাগিব। এনেদৰে বনাই পেলাই একদম থুপথুপীয়া কৰি পেলাব লাগে। তেতিয়া মানে সৰু ল'ৰা ছোৱালীক খোৱালে মানে এইটো বহুত শক্তিবান বস্তু হয়। মই ইয়াত বেলেগ একো বস্তু নিদিওঁ, অকল পিঠাগুড়িখিনি এনেকৈ বনাম। পিছত মই বেটাক যেতিয়া খুৱাম তেতিয়া ইয়াৰ লগত চেনি, গুড় যিটো দিব বিচাৰে আপোনালোকে সেইটো দি দিব পাৰে। মই চেনিয়ে দিম, মোৰ লগত গুড় নাই আজি, সেইটো কাৰণে। কিন্তু বনাই থাকোঁতে দিব নালাগে, কাৰণ কোনোবাই যদি চেনি নাখায় সি গুড়ো দি ল'ব পাৰে, আৰু কোনোবাই যদি গুড় নাখায় সি চেনিও দি ল'ব পাৰে। সেইটো একদম বাতিত দিলে বেছি ভাল লাগে খাই। এতিয়া মোৰ বনাই ৰেডি হৈ গ'ল। এখন বাতিত বাঢ়ি ল'লোঁ আৰু বেটাক খুৱাওঁগৈ এতিয়া মই, কাৰণ সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত হেল্থি হয় এই ব্ৰেকফাষ্টটো। আমাৰ বেটাক বস্তু খুৱাবলৈ বহুতেই টান হয়।
খেলাইহে তাক খুৱাব লাগে একচুৱেলি সেইটো কাৰণে মানে বহুত টাইম লাগি যায়গৈ এতিয়া মই বেটাক বস্তুখিনি খুৱাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ তাকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আজি বনাবলৈ লৈছোঁ অমলেট কাৰী হয় প্ৰথমে মই ডিমখিনি অমলেট বনাই ল'ম এইপিনে দুটা অমলেট বনাই ৰেডি হৈ গ'ল এইপিনে আন এটা বনাই আছোঁ এতিয়া অমলেটটো বনাই লওঁ তাৰপিছত দেখাই আছোঁ কেনেকৈ কি কৰোঁ এতিয়া এইপিনে একেখন কেৰাহীতে তেল আছিলেই তাতে মই পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজখিনি আধা ভজা হ'লত নহৰু দি দিলোঁ নহৰু থেতালি দিছোঁ আৰু আদা নহৰুখিনি কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি থাকিম আৰু ইয়াতে এতিয়া জোখৰ মতে নিমখ আৰু হালধিটো দি দিছোঁ সেইখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল ইয়াতে এতিয়া দুটা বিলাহী কাটি দিলোঁ বিলাহীখিনি দি লগে লগে আলু এটা 4 টুকুৰা কৰি দি দিছোঁ কাৰণ আলুখিনি সিজিবলৈ টাইম লাগিব সেইটো কাৰণে বিলাহীখিনি লগতেই দি দিছোঁ এতিয়া আলু আৰু বিলাহীখিনি ধুনীয়াকৈ ভাজি থাকিম আলু আৰু বিলাহীখিনি গলি নোযোৱালৈকে ভাজি থাকিব লাগিব ধুনীয়াকৈ আৰু আলুখিনি সিজি যাব লাগিব তেতিয়া পানী দিম নহ'লে আগতীয়াকৈ পানী দিলে আলুখিনি নিসিজিবগৈ আৰু বিলাহীখিনি গলি নাযাব যদি বিলাহীখিনি গলি নাযায় এখন তৰকাৰী খাবলৈ একদম ভাল নালাগে সেইটো কাৰণে একদম বিলাহীখিনি গলাই পেলাব লাগে এনেদৰে ভাজি আৰু মই এতিয়া ভাজি থকা প্ৰায় 10-15 মিনিট হৈয়ে গ'ল আৰু অকণমান টাইম এনেকৈ ঢাকন লগাই ভাজি লওঁ এতিয়া ধুনীয়াকৈ ভজা হৈ গৈছে বিলাহীখিনিও অলৰেডি গলিবলৈ ষ্টাৰ্ট কৰিছে এতিয়া একদমকৈ গলিয়ে গ'লগৈ আপোনালোকক 5 মিনিটৰ পিছত দেখাইছোঁ ইমান ধুনীয়াকৈ গলি গৈছে এতিয়া ইয়াতে জোখৰ মতে পানী দি দিম আপোনালোকে যিমানটো জোল দিব বিচাৰে আপোনালোকৰ ষ্টাইলত দিব পাৰে আমাৰ ঘৰত মাত্ৰ 2জন মানুহ তাৰ কাৰণে মই অকণমান জোল দিছোঁ কাৰণ ইমান বেছি আমাৰ ঘৰৰ মানুহে তৰকাৰী নাখায় সেইটো কাৰণে কম পৰিমাণে মই বনাইছোঁ সেইটো কাৰণে কম পৰিমাণে জোল দিছোঁ আপোনালোকে যদি আৰু জোল দিব বিচাৰে দিব পাৰে আমলেট কাৰী এনেদৰে বনালে বহুতেই টেষ্টি হয় মই আগতেও বহুতবাৰ বনাই খাইছোঁ সেইটো কাৰণে মই ক'ব পাৰিছোঁ বহুতেই টেষ্টি হয় বুলি আৰু এইপিনে এতিয়া পানীটো যেতিয়া উতল আহি গ'ল তেতিয়া মই তাতে আমলেটকেইটা দি দিলোঁ আৰু আমলেটকেইটা দি উতল আহিব দিছোঁ আৰু এইপিনে চব্জিখন নমাবলৈ হৈ গৈছে এইখিনি চব্জি এতিয়া বহুত পানী থকা নিচিনা দেখিছে কিন্তু যেতিয়া পিছত নমাই দিম তেতিয়া একদম পানীটো শুকাই যাবগৈ একদম ডাঠ টাইপৰ হৈ যায় থুপথুপীয়া হৈ যায়গৈ মানে বহুতে খাবলৈ টেষ্টি হয় এনেদৰে বনালে আপোনালোকে যদি খাই পোৱা নাই তেন্তে এবাৰ প্লিজ ট্ৰাই কৰি চাব পাৰে আৰু এইপিনে আমাৰ বেটাই খেলি আছে এতিয়া আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক বহুতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে সেইটো কাৰণে বহুত মনটো বেয়া লাগে